কবিতা বৰষুণৰ টোপাল, কথা আৰু আবৃত্তি মৃগাংক ঠাকুৰীয়া। বৰষুণৰ টোপালবোৰেৰে জীপাল হ'ল, এজাক বৰষুণ আহিল। অদম্য অনুভৱ, কিজানি দি যায় এক মিঠা চুমা বৰষত লাগি চাই থকা কোনোবা গাভৰু ডালিমী দাঁতৰ এক মিচিকিয়া হাঁহি। অচিনাকি মনৰ ব্যাকুলতাৰে প্ৰেমৰ কবিতা লিখি দৌৰি ফুৰিছিল, প্ৰেমৰ সংজ্ঞা বিচাৰি। প্ৰেমবিহীন বুলি বুজিও যেন নিথৰ নীৰৱভাৱে তেওঁৰ ৰঙীন ওঠৰ সুবাস বিচাৰিছিল। লাগি চাইছিল, ভাবিছিল আৰু কান্দিছিল। বৰষুণৰ টোপালবোৰ ইমান নিষ্ঠুৰ আছিল যে চকু পানী কেইটোপাল কৰবাত হেৰাই গ'ল, আৰু মই থৰ লাগি চাই থাকিলোঁ। বৰষুণৰ টোপালবোৰেৰে জীপাল হ'ল, এজাক বৰষুণ আহিল। ধন্যবাদ। এয়া এক প্ৰচেষ্টা।